হাই এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু বহুত দিন ভিডিঅ' বনোৱা হোৱা নাছিলে, সেইবাবে আজি ভাবিলোঁ মিনি ব্লগ এটাই বনাই দিওঁ। তেতিয়াহ'লে এতিয়া আমি কিবা খাবলৈ আহিছোঁ। जी क्या गाड़ी है? गाड़ी चला रहे हैं। गाड़ी चला रहे हैं। वो दुकान है आइसक्रीम वाला, कितना है ये? इसका 30 रुपीज़ है, आइसक्रीम का 20 रुपीज़ और 30 रुपीज़। क्या मुझे एक आइसक्रीम दे दो। हाँ थैंक यू भैया। আৰু এনেকৈ মই আইচক্ৰীমটো লৈ ল'লোঁ। আৰু যিহেতু মোৰ ব্ৰেক টাইম আছিলে, সেইবাবে মই কিবা এটা খাবলৈ আহিছিলোঁ। আৰু এতিয়া আমি আকৌ ডিউটিলৈ যাই আছোঁ। আৰু মই আহিছিলোঁ গুৱাহাটীত, আৰু গুৱাহাটীত অহা মোৰ 20 দিনে হ'ল। আৰু এয়াই হ'ল চিটি চেণ্টাৰ। আৰু আপোনালোকে চাগে ভাবিছে মই গুৱাহাটীত কিয় আহিছোঁ। বাৰু মই আজি আপোনালোকক একো নকওঁ, যিহেতু মই নেক্সট ভিডিঅ'ত ক'ম কিয় আহিছোঁ গুৱাহাটীত। আৰু এয়া হ'ল বা